বৰ্তমান সকলোৰে মোবাইল ফোনত বা হোৱাটছআপে এই লিংকটো শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। ডাক সেৱা গিফ্টটো মাত্ৰ 4টা প্ৰশ্নৰ উত্তৰ দিলে আপোনালোকে 10,000 টকা জিকিব পাৰিব বুলি এনেধৰণৰ মেছেজবোৰ আহিছে। আৰু তলত যিবোৰে মেছেজ দিছে এইবোৰ সব বাহিৰা মানুহ, বাহিৰা ফ্ৰড হয়। এইখিনি সকলোখিনি ফ্ৰড হয়। আপোনালোকে যদি এনেকুৱা ধৰণৰ কোনোবা মেছেজ পায় বা আপোনালোকে হোৱাটছআপত লিংকবোৰ শ্বেয়াৰ কৰে বা আপোনালোকে লিংকত ক্লিক কৰি পিনি নিজৰ ইনফৰমেশ্যনখিনি দি থাকে, তেনেদৰে কামবোৰ যদি আপোনালোকে কৰে, তেনে ক্ষেত্ৰত আপোনালোকে বিপদত পৰিব পাৰে। আৰু আপোনালোকে পিছত যিহেতু একাউণ্টত লিংক হ'ব, আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হ'ব, আপোনালোকে মোবাইল নাম্বাৰটো পাই গ'লে বা আপোনালোকৰ ইনফৰমেশ্যনখিনি পাই গ'লে তেওঁলোকে মিছ ইউজ কৰিব। সেইবাবে এই ভিডিঅ'টো ইনফৰমেশ্যনটো বনাইছোঁ। বহুতে যোৱাকালি এই মেছেজটো পাইছিলে বা আজিও বহুতে এই মেছেজটো পাইছে। এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঠগ প্ৰবঞ্চনা বা আপোনালোকৰ ইলিগেল লিংকত আপোনালোকে কোনো ধৰণৰ ক্লিক নকৰিব, যাতে আপোনালোকে বিপদত পৰিবলগীয়া হয়। বহুতে এনেধৰণৰ ভুলবোৰ কৰে, তাৰ বাবে এই ভিডিঅ'টোৰ আপডেটটো মাৰি জনাইছোঁ। যোৱাকালিও মোক বহুতে প্ৰশ্ন কৰিছিলে যে বা আপোনালোকক ফোন মেছেজ কল আহিছিলে যে এনেকুৱা ধৰণৰ মেছেজবোৰ টোটেলি ফেক হয়। আপোনালোকে নিজে চিন্তা কৰক। মাত্ৰ 4টা প্ৰশ্নৰ উত্তৰ দিলে যে 10,000 টকা জিকিব পাৰিব। আজিৰ দিনত 10 টকা এটা কোনো নিদিয়ে এনেই, আৰু ইয়াতে দেখাইছে যে মাত্ৰ 4টা প্ৰশ্নৰ উত্তৰ দিলে 10,000 টকা জিকিব পাৰিব। আপোনালোকে এই কমেণ্টবোৰ কৈছিলে যে কমেণ্টবোৰ অসমীয়াত দিয়া আছে, কিন্তু কমেণ্টবোৰ আপোনালোকে চাওক, এইখিনি গোটেইখিনি বাহিৰা মানুহে আৰু AI জেনেৰেট কৰা কমেণ্ট হয়। আপোনালোকে এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনামূলক যিখিনি লিংক আছে, এই কেৱল ডাক সেৱা বা আপোনালোকে ডাকঘৰৰ যোগেদি অহা লিংকে নহয়, অন্য যিখিনি লিংক আহিব, আপোনালোকৰ বহুতো লিংক ভাইৰেল হৈ থকা দেখিবলৈ পোৱা যায় যে সকলোৱে নিজৰ ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি থাকে। তেনেকুৱা যাতে ভুলবোৰ আপোনালোকে নকৰে, নিজৰ ইনফৰমেশ্যনখিনি নিদিয়ে, সেইবাবে এই ভিডিঅ'টোৰ আপডেটটো বনাইছোঁ। আপোনালোকে নিজৰ ইনফৰমেশ্যনখিনি নিজে লগত ৰাখক, যাতে অন্য ব্যক্তিয়ে, কোনো দুষ্ট চক্ৰান্ত ব্যক্তিয়ে আপোনাৰ লিংককেইটা লৈ পিনি বা আপোনালোকৰ মোবাইল নাম্বাৰ নাইবা আপোনালোকৰ ইনফৰমেশ্যন লৈ পিনি আপোনালোকৰ যিখিনি ইনফৰমেশ্যন আছে মিছ ইউজত ব্যৱহাৰ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনটো বুজি পালে, যাতে কোনো এনেধৰণৰ ভুলসমূহ নকৰে। কেৱল ডাক সেৱা বা আপোনালোকৰ ডাকৰ যিটো মেছেজ আহিছে সেইটো বুলিয়ে নহয়, অন্য বহুতো এনেকুৱা মেছেজ দেখিবলৈ পোৱা যায় যে তাত লিংকবোৰ শ্বেয়াৰ কৰে যে এইটোত জইন কৰক, আপোনালোকে এইখিনি প্ৰশ্নৰ উত্তৰ দিয়ক, আপোনালোকে ইনফৰমেশ্যন দিয়ক, আমি টকা দিম। এনেকুৱা ধৰণৰ বহুতো প্ৰলোভন দেখুওৱাৰ মেছেজ বৰ্তমান দেখিবলৈ পোৱা গৈছে। আৰু যাৰ ফলত মানুহখিনিয়ে প্ৰলোভনত ভুল গৈ পিনি ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰে, পাছত বিপদত পৰিবলগীয়া দেখিবলৈ পোৱা যায়। বেংকৰ পৰা টকা কাটি দিয়ে বা আপোনালোকৰ বেংকটো জিৰ' কৰি পিনি খালী কৰি দিয়ে। এনেকুৱা ভুলবোৰ যাতে আপোনালোকে নকৰে, কোনো কাৰণতে সজাগ হ'বলৈ হ'ল। আপোনালোকে স্কেমৰ পৰা বাচি থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। ইনফৰমেশ্যনটো ইমানখিনি আছিলে। আপোনালোকে যাতে কোনো ধৰণৰ এনেকুৱা ভুল যিখিনি মিছ ইনফৰমেশ্যন আছে আপোনালোকে লিংকত গৈ পিনি ক্লিক নকৰিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।